সন্তানক বাহিৰা মানুহৰ সন্মুখত খং কৰে নেকি? বহুতো লোকে নিজৰ সন্তানক বাহিৰা মানুহৰ সন্মুখত খং কৰে। মানুহৰ আগত দেখাব বিচাৰে যে আমি আমাৰ সন্তানক কণ্ট্ৰলত ৰাখিছোঁ। কিন্তু যেতিয়া সন্তান খিংখিঙীয়া হৈ পৰে, মাক দেউতাকৰ মুখে মুখে কথা ক'বলৈ লয়, তেতিয়া কিন্তু চিন্তা কৰে যে আমাৰ ল'ৰা ছোৱালীয়ে আমাক নুবুজে। আপুনি মানুহৰ সন্মুখত সন্তানৰ প্ৰতি ভাল ব্যৱহাৰ ৰাখক, বিশ্বাস দেখাওক, তেতিয়া আপোনাৰ সন্তানৰ আপোনাৰ প্ৰতি মৰম সন্মান অটুট থাকিব। লগতে সন্তান দায়িত্বশীলো হ'ব। কেৱল খং নেদেখাব, ভুল কৰিলেও আনৰ আগত লাজ নিদিব, ভালকৈ বুজাই দিয়ক যে এই কামটো এনেকৈ কৰে। যেতিয়া সন্তানে কামটো শুদ্ধকৈ কৰিব, তেতিয়া কিন্তু প্ৰশংসা কৰিবলৈও নাপাহৰিব। সন্তানৰ প্ৰতি বাহিৰতে নহয়, ঘৰতো বিশ্বাস মৰম দেখাওক। কেৱল খং আৰু শাসন দেখালে নিজকে বেয়া, কেতিয়াও ভাল কৰিব নোৱাৰিম বুলি সৰু ল'ৰা ছোৱালীয়ে ভাবি লয় আৰু ভাল হোৱাৰ সলনি বেয়াহে হয়। ধন্যবাদ।